वेलकम टू सक्सेस इन सॉल्विंग মই ভূপেশ। আজি মই পঢ়িম দশমমান শ্ৰেণীৰ উচ্চ গণিতৰ অখণ্ড সংখ্যাৰ পাটিগণিতৰ এক্সাৰসাইজ 3.1 কোৱেশ্চন নম্বৰ 1 টো চাবা। আৰোহণ পদ্ধতিৰে দেখুৱা যে 1 + 3 + 5 + y7 - 1 ইকুৱেল n স্কয়াৰ n বিলংস টু সো প্ৰথমে কেনে কৰিম চাবা। ধৰা হ'ল sn ইকুৱেল 1 প্লাস এইখিনি কি বুলি ধৰিলো sn বুলি ধৰিলো। তাৰপিছত কি লিখিম এতিয়া n ইকুৱেল 1 ৰ বাবে n ইকুৱেল 1 ৰ বাবে LHS n ইকুৱেল 1 ৰ বাবে LHS ত কি আছে প্ৰথম পদটো 1 আছে LHS ইকুৱেল 1 এটো 1 হৈ গ'ল আৰু RHS n অৰ্থাৎ কি বহাই দিম 1 স্কয়াৰ 1 বহাই দিম 1 স্কয়াৰ মানে কিমান 1 গতিকে কি পাম LHS equal RHS পালো সো ইয়াতো 1 পালো ইয়াতো 1 পালো তাৰপিছত কি ধৰিলো এইটো লিখিব লাগিব গতিকে n equal 1 ৰ বাবে s1 সত্য n equal 1 ৰ বাবে sn টো সত্য তাৰপিছত কি ধৰিলো ধৰা হ'ল n equal k ৰ বাবে n equal k ৰ বাবে sk সত্য মানে k তম পদলৈ কি বুলি ধৰিলো মই সত্য বুলি ধৰিলো গতিকে কি পাম চোৱা sk equal বহাই দিম 1 + 3 + 5 + n অৰ্থাৎ কি বহাই দিম k বহাই দিম 2k - 1 equal k স্কয়াৰ সো ইয়াৰ পিছত চাবা ইয়াৰ পিছত দুয়োফালে এটা পদ যোগ কৰিব লগা আছে সো কোনটো পদ যোগ কৰিম যদি মই জানো মই জানিলো যদি নাজানো কেনে কৰিম চাবা 1 + 3 + 5 কিমান কৈ বাঢ়ি গৈছে এটো 2 কৈ 3 ইয়াৰ পিছৰ পদটো কিমান হ'ব 5 + 2 7 হ'ব সো ইয়াৰ পিছৰ পদটো কি হ'ব ইয়াৰ লগত কি যোগ কৰিব লাগিব 2 যোগ কৰিব লাগিব মানে পদটো কিমান হ'ব 2k - 1 এটো পদ থাকিব ইয়াৰ লগত 2 যোগ কৰিব সো কিমান হ'ব চোৱা 2k 2 - 1 মানে কিমান 2k + 1 মানে দুয়ো পক্ষত কি যোগ কৰিব লাগিব 2k + 1 এটো আমি গম পালো ধৰে কেনেকৈ বাঢ়ি গৈ আছে এই কাৰণে উলিয়াব পাৰিলো যদি তুমি নাজানা যে কেনেকৈ উলিয়াম মই পদটো কিমান কৈ বাঢ়ি গৈ আছে বা কমি গৈ আছে সৈতে কেনেকৈ কৰিম চাবা এই যিটো k থাকিব এই k টোৰ ঠাইত k + 1 বহাই দিম 2 এই k ৰ ঠাইত কি বহাই দিম k + 1 টো বহাই দিলো আৰু -1 টো থাকিলে তাৰপিছত কি হ'ব চাবা এইটো 2k 2 * 1 + 2 আৰু কি হ'ল -1 2k 2 - 1 মানে কিমান হ'ল +1 মানে যদি নাজানো যদি কিমান কে বাঢ়ি গৈ থাকে এটো গম পালে পালোই আৰু যদি নাজানো তে কি কৰিম এই যেটো k আছে k এটা কি বহাই দিম k + 1 বহাই দিম আৰু এইখিনি এনেকে সৰল কৰি দিম তেতিয়া কিমান পাম 2k + 1 সো দুয়ো পক্ষত কি যোগ কৰি দিম 2k + 1 দুয়ো পক্ষত 2k + 1 যোগ কৰি ইভিনে কি হ'ব 1 + 3 + 5 + এটো পদ লিখি লম 2k - 1 ইয়াৰ পিছত কি যোগ কৰি দিম 2k + 1 ইভিনে যোগ কৰিব লাগিব k + 2k + 1 সো এই ফালৰখিনি একো কৰিব নালাগে এই ফালৰখিনি কি কৰিব লগা আছিল যেটো ইয়াত k আছে এই k ৰ ঠাইত কি ওলাব লগা আছিল k + 1 ওলাব লাগিছিল সো তাৰ কাৰণে কি কৰিম চাবা k স্কয়াৰ প্লাস এইটো যদি মই ব্ৰেকেট উঠাই দিও 2.k.1 + 1 স্কয়াৰ এটা লিখিব পাৰি এটো 2.2k.1 + 1 স্কয়াৰ মানে কোনটি ফৰ্মুলা হৈ গ'ল এটো a + b হোল স্কয়াৰ মানে কি পালো মই k + 1 হোল স্কয়াৰ পালো সো এটো ইজি প্ৰবলেম k ৰ ঠাইত কি ওলালে মই k + 1 ওলাই গ'ল therefore n equal k + 1 ৰ বাবে ও sk + 1 সত্য তাৰপিছত লিখিব লাগিব গতিকে যিকোনো n belongs to n ৰ বাবে আৰোহণ পদ্ধতি অনুসৰি Sn
সত্য। Question number 2 চাবা 2 plus 4 plus 6 plus twice n equal n into n plus 1 n belongs to n. So এটা সব ধৰি লম ধৰা হল Sn equal 2 plus 4 plus 6 plus twice n into n plus 1. এতিয়া n equal 1 or বাবে LHS n equal 1 or বাবে LHS কি আছে প্ৰথম পদটো কি আছে চোৱা ইয়াত প্ৰথম পদটো কি আছে 2 মানে LHS কিমান হ'ব 2 প্ৰথম পদটো হ'ব n equal 1 or বাবে n equal 1 or বাবে মানে কি আছিল প্ৰথম পদৰ বাবে LHS টো কি আছে 2 আৰু RHS ইয়াত 1 বহাই দিম 1 plus 1 1 plus 1 মানে 2 1 into মানে কিমান 2 so কি পালো চাবা therefore LHS equal RHS so বাবক্ষ আৰু সবক্ষ কি পালো সমান পালো so কি লিখিম ইয়াত therefore n equal 1 or বাবে S1 সত্য মানে প্ৰথম পদৰ বাবে কি পালো দুইফালে সঁচা পালো ধৰা হল n equal k এর বাবে sk সত্য therefore sk equal 2 plus 4 plus 6 2k plus 1 so ইয়াৰ পিছত কি কৰিব লগা আছিল এটা পদ যোগ কৰিব লগা আছে so যোগ কেনেকৈ যোগ কৰিম চাবা 2 কিমানকে বাঢ়ি গৈছে 2k বাঢ়ি গৈছে so ইয়াৰ পিছত পদটো কিমান হ'ব 2k plus 2 যদি নাজানা কি কৈছিলো যেটো k থাকে তাত কি বহাই দিম k plus 1 so 2 টো থাকিলে নাজানিলে কি বহাই দিম k এর ঠাইত k plus 1 বহাই দিম so তেতিয়া কি হ'ব 2k plus 2 এটো গম পাই গলো দুই পক্ষত k plus 2 যোগ করি টুকে ধরে কি যোগ করে দিম 2k plus 2 আর এপিনে কি রাখিব k plus 1 আর কি যোগ করে দিম 2k plus এটো যোগটো কৰিলো ইয়াৰ পিছত কি কৰিব লগা আছিল যে এই যেটো k আছে ইয়াত k আছে আর যেটো মানে সবক্ষত প্ৰতিটো k এর ঠাইত কি ওলাব লগা আছিল k plus 1 ওলাব লগা আছিল এটা মই এটো কেনে গম পাম যে কি এইখিনি কেনেকে সৰল কৰিলে k এর ঠাইত k plus 1 পাম এটো k এর ঠাইত k plus 1 পাম সো এটা নাজানো এটা কেনেকে কৰি চাম চোৱা আমি উলোটাকে কৰি চাম এইখিনি সৰল কৰাৰ লগত উলোটাকে কৰি চাম চাবা এই k টোৰ ঠাইত k plus 1 বহাই দিলো এই k টোৰ ঠাইত কি বহাই দিম k plus 1 নেক্সট এই k টোৰ ঠাইত কি বহাই দিম k plus 1 এটো বহাই দিলো plus 1 টো আছে এবাৰ চোৱা k plus 1 টো এনেকৈ থাকিলে এইখিনি যদি মই ব্ৰেকেট খিনি উঠাই দিও কি হ'ব k আৰু 1 plus 1 কিমান হৈ যাব 2 হৈ যাব সো যদি মই এনেকৈ পাও তেতিয়া আমি কেনেকৈ লিখিব পাৰিম এনেকৈ লিখিব পাৰিম সো ইয়াৰ পৰা চোৱাচোন কি কৰিম k টো থাকিলে k plus 1 টো থাকিলে ইয়াৰ পৰা 2 টো কমন আনিব পাৰি 2 টো কমন আনিলে কি হৈ যাব ইয়াত k plus 1 সো এতিয়া চোৱা k plus 1 টো কমন আনিব পাৰি k plus 1 টো আনিলো কমন ইয়াত কি দেখিব k plus 2 চোৱা এনেকৈ পাই গলো আমি এনেকৈ পালো মানে এই লাইনটো লিখিব পাৰি k plus 1 plus 1 গতিকে n equal k plus 1 or বাবেও sk plus 1 সত্য যদি নাজানো কেনেকৈ কৰিম এটো যেনেকৈ শিকাই দিছো আৰু কি টান প্ৰবলেম আহিব এইবিলাকত কৰিছো এনেকৈ আমি উল্টাকে কৰিছিলে ইজি হৈ যাব এই প্ৰবলেম সো n equal k plus 1 এর বাবে এটো কি পালো সত্য পালো গতিকে যিকোনো n belongs to n এর বাবে আনন্দ পদ্ধতি অনুসৰি Sn সত্য question number 3 to চাবা 1 square plus 2 square plus 3 square plus n square equal n into n plus 1
y7 plus 1 divided by 6 so এটো problem চাবা ধৰা হ'ল এতিয়া n equal 1 or বাবে LHS n equal 1 or বাবে LHS কি আছে চোৱা 1 স্কয়ার এটো হল ফার্স্ট প্রথম পদৰ কাৰণে প্ৰথম পদ কিমান আছে 1 স্কয়ার সো এটো কিমান হৈ যাব 1 স্কয়ার আৰু RHS এটো RHS n অর্থাৎ কি বহাই দিম 1 1 1 plus 1 2 into 1 plus 1 divided by 6 1 to 1 থাকিলে 1 plus 1 থাকিলে 2 2 into 1 মানে 2 plus 1 কিমান হৈ গ'ল 3 divided by 6 আৰু 2 into 3 6 6 is কাটি গ'ল কি থাকিলে এটো 1 আৰু এটো 1 স্কয়ার মানে কি হ'ল 1 so 1 আৰু 1 ইকুয়াল থাকিলে therefore LHS equal RHS so এটা চোৱা n equal 1 ৰ বাবে LHS আৰু RHS কি পালো মই সমান বুলি পালো গতিকে n equal 1 ৰ বাবে S1 ধৰা হ'ল n equal k ৰ বাবে SK সত্য 1 square plus 2 square plus 3 square equal k plus 1 2k plus 1 divided by 6 so এটা সোয়া দুই বিকত আমি যোগ কৰিব লাগিব কি যোগ কৰিব সোয়া উপৰৰ স্কয়াৰটো বাদ দিয়া পদটো সোয়া 1 2 3 কিমান কৈ বাঢ়ি গৈছে 1 কৈ বাঢ়ি গৈছে ইয়াৰ পিছৰ পদটো কি হ'ব k এটা কি বহাই দিম k যদি নাজানা k এটা কি বহাই দিম k plus 1 আৰু ইয়াৰ কি দিম হোল স্কয়াৰ মানে যোগ কৰিব লগা পদটো কিমান হৈ যাব k plus 1 হোল স্কয়াৰ দুই পক্ষত k plus 1 whole square যোগ কৰি 1 square plus 2 square plus 3 square দুবার দেখিলো ইয়াৰ পিছৰ পদটো কিমান k plus 1 whole square ইয়াৰ পিছত চোৱা k plus 1 2k plus 1 6 k plus 1 whole square so এটা সোয়া ইয়াৰ কিন্তু হৰ কৰিব নালাগে এখানে লাগিব so এখানে কি কমন আহে প্ৰথমতে আমি কি কৰিম চাবা প্ৰথমতে লসাগুটো লৈ লম লসাগু কিমান হ'ব 6 ইয়াত থাকিব কি k plus 1 2k plus 1 আৰু plus 6 এটো 6k plus 1 এখানে হ'ব হোল স্কয়ার so ইয়াত কি কমন আহিব প্ৰথম কি কমন আহিব চাবা 6 ইয়াত k plus 1 হোল স্কয়ার দুটা আছে ইয়াত k plus 1 এটা আছে সো প্ৰথমতে কি কমন আহিব k plus 1 টো মোৰ কমন আহিলে সো ইয়াত কি থাকিব k 2k plus 1 এখানে থাকিলে k থাকিলে 2k plus 1 থাকিলে আৰু ইয়াত কি থাকিব 6 থাকিলে আৰু থাকিলে k plus 1 এটা গুছি আহিছে যে কি থাকিব k plus 1 এখানে হ'ল এতিয়া সোয়া সৰল কৰি মই কি উলিয়াব লগা আছিল k এর ঠাইত কি উলিয়াব লগা আছিল k plus 1 এই k টোৰ ঠাইত কি উলিয়াব লগা আছিল k plus 1 সো ইয়াৰ পিছত সৰল কৰাৰ আগত আমি কি কৰিছাম চাবা এখানে এটা কৰিছাম k এর ঠাইত কি কৰিম k plus 1 টো বহুৱাই চাম কি হ'ব এটো k এর ঠাইত k plus 1 বহুৱাইলে কি হ'ব k plus 1 নেক্সট এটো k এর ঠাইত বহুৱালে কি হ'ব k plus 1 plus 1 এটো k এর ঠাইত বহুৱালে কি হ'ব 2 k plus 1 plus 1 k এর ঠাইত k plus 1 মই বহুৱাই দিলো সো এতিয়া চাবা এই k plus 1 টো এনেকা থাকিলে এটো কিমান হ'ব k plus 1 plus 1 কিমান হৈ গ'ল 2 এটো কিমান হ'ব 2k 2 into 1 মানে 2 আৰু plus 1 মানে কিমান হৈ গ'ল এটো 3 মানে 2k plus 3 সো ওপৰত তো এইটো ওলোৱা নাই ওপৰত কি ওলাইছে চাবা 6k plus 1 আৰু এইখিনি চোৱা 2k square এটো পূৰণ কৰিলে কি হৈ যাব 2k square plus k আৰু ইয়াত কি থাকিব plus 6k plus 6
ইয়াৰ পিছত চোৱা এইখিনি ইকুৱেল 6 থাকিলে তলত ওপৰখানে চোৱা k + 1 খিনি k + 1 থাকিল এইখিনি কিমান হৈ যাব চোৱা 2k স্কয়াৰ এইখিনি থাকিলে k + 6k মানে কিমান হৈ গ'ল 7k আৰু প্লাস 6 থাকিল সো ইয়াৰ পৰা কি কৰিব লাগিব ধৰা মই নাজানিলে তে কি কৰিম চাবা এইখিনি আগতে কৰি লম ওলটাকে কৰি শান্তিতে গম পাম k এর ঠাইত কি বহুৱাই দিছো k + 1 টো বহুৱাই দিছো সো এইখিনি পালো ইয়াত চোৱা এই k + 1 টো পাই আছো এই k + 1 টো পাই আছো কিন্তু এইখিনি মই ইয়াৰ পৰা পাইছো নেকি পোৱা নাই সো এইখিনি মই সৰল কৰি চাও সৰল কৰি কিমান হ'ব 2k স্কয়াৰ এই 2k স্কয়াৰ হ'ব আৰু k * কিমান হ'ব প্লাস 3k প্লাস 2 * 2 কিমান হ'ব 4k 2 * 3 কিমান হৈ গ'ল 6 k + 1 এটো কিমান হ'ব 2k স্কয়াৰ 3k 4k প্লাস 7k প্লাস কিমান 6 সো এটা চোৱা এই k + 1 খিনি পাই আছো মই 6 টো আছে এটো লাগেই মই আগৰ পৰা আছে আৰু এইখিনি ঠাই মই ডাইৰেক্ট এটো লিখি দিব পাৰো এইখিনি নকৰালে কেনেকৈ লিখিম চাবা 6k + 1 টো লিখিলো এইখিনি উৎপাদক বিশ্লেষণ কৰিলে কিমান হ'ব এইখিনি মই লিখিব নালাগে ডাইৰেক্ট লিখি দিম কিমান হ'ব k + 2 2k + 3 ইয়াৰ পিছত চোৱা আৰু নেক্সট এইটো লাইন লিখিব পাৰি এবাৰ এইটোৰ পৰা কোনটো লাইন লিখিব পাৰি এইটো লাইন লিখিব পাৰি k + 1 k + 1 + 1 2k + 1 + 1 এতিয়া চোৱা প্ৰতিটো k এর ঠাইত কি ওলালে মই চোৱা k + 1 ওলালে k + 1 এইটো ঠাইত কি ওলালে k + 1 + 1 প্লাস এই এইটো ঠাইত 2 টো আছে আৰু এইটো k এর ঠাইত কি ওলালে k + 1 + 1 এটা চোৱা k + 1 ৰ বাবে এইটো সঁচা হৈ গ'ল যদি মই নাজানো এনেকে উলটাকে কৰি চাম তেতিয়া আমাৰ ইজি হৈ যায় প্ৰবলেমটো কৰিব therefore n = k + 1 ৰ বাবে ও sk + 1 সত্য গতিকে আৰোহণ পদ্ধতি অনুসৰি লিখি দিলে হল গতিকে আৰোহণ পদ্ধতি অনুসৰি যিকোনো n belongs to n ৰ বাবে এইটো সত্য যদি আমি নাজানো এইখিনি কেনেকৈ সৰল কৰিব লাগে প্ৰথমখিনি কমন লৈ লম আৰু তাৰ পিছত কি কৰিম ওলটাকে কৰি যাম কৰি চোৱাৰ পিছত ইজি হৈ যাব প্ৰবলেমটো কোৱেশ্চন নম্বৰ 4 টো চাবা 1 স্কয়াৰ + 2 3 স্কয়াৰ + 5 স্কয়াৰ + 2n - 1 হোল স্কয়াৰ ইকুৱেল n * 2n - 1 2n + 1 divided by 3 ধৰা হল Sn equal 1 square plus 3 square plus 5 square twice n minus 1 whole square equal এতিয়া n equal 1 ৰ বাবে LHS n equal 1 ৰ বাবে LHS কি আছে 1 square আছে so 1 square equal কিমান 1 আৰু RHS n অর্থাৎ কি বহাই দিম 1 1 2 into 1 minus 1 2 into 1 plus 1 divided by 3 1 to থাকিলে 2 into 1 মানে 2 2 minus 1 মানে কিমান হ'ব 2 2 into 1 মানে 2 plus 1 কিমান হ'ব 3 so কি থাকিলে 1 3 ছে হাতি গল কি থাকিল 1 therefore LHS equal কি ভ্যালু RHS so ইয়াৰ পিছত কি লিখিম therefore n equal 1 ৰ বাবে S1 সত্য তাৰপিছত কি কৰিম ধৰা হল কি কৰা আছিল আমি ধৰা হল কি ধৰিম n equal k এর বাবে sk সত্য sk তো কি বলি ধরলো সত্য therefore sk 1 square plus 3 square plus 5 square plus twice n minus 1 whole square equal n into twice n minus k এর বাবে সব ধরছো 2k minus 1 2k plus 1 so k এর বাবে কি ধরলো তো সব ধরলো তা দুই বিকট কি যোগ কৰিব লাগে এটা পদ যোগ কৰিব লাগে so স্কয়ার টু বাদ দিয়া কিমান কে বাঢ়ি গৈছে so 2k বাঢ়ি গৈছে
সো ইয়াৰ পিছৰ পৰটো কি হ'ব 2k - 1 2k - 1 প্লাস 2 এনেকুৱা হ'ব যদি নাজানো কি কৈছিলো k এর ঠাইত কি বহাব দিছিলো 2k প্লাস এটা এনেকুৱা হৈ যাব যদি নাজানো কি কৈছিলো k এর ঠাইত কি বহাই দিম k প্লাস 1 এটো থাকিলে -1 2k plus 2 minus 1 মানে কি হৈ গল 2k plus 1 হৈ গল সো নাজানিলে কেনেকৈ কৰিম ইয়াৰ k এর ঠাইত k plus 1 টো বহাই দিবা তে কম পাই যাব সো দুবপক্ষত 2k plus 1 আর হোল স্কয়ার আছে স্কয়ার দিলো ইমান যোগ করি 1 square plus 3 square plus 5 square plus ... 2k minus 1 whole square plus 2k plus 1 whole square এটু বারে যোগ কৰিব লাগিব k 2k minus 1 2k plus 1 2k plus 1 প্ৰথমে কি কৰিলাম আমি লখা কৰিলাম লখা কি ওলাব 3 ইয়াত কি থাকিব k 2k minus 1 2k plus 1 plus 3 2k plus 1 whole square so ইয়াৰ পিছত কি কমন আহিব সাম কি কমন আহিব সোৱা 2k plus 1 2k plus 1 টা কমন আহিব 2k plus 1 এটা কমন আহিলে ইয়াত কি থাকিব k টো থাকিব 2k minus 1 থাকিব 2k minus 1 থাকিব আৰু ইয়াত কি থাকিব 3 টো থাকিব 2k plus 1 থাকিব সো ইয়াৰ পিছৰ খিনি চাবা এখিনি প্ৰথম সৰল কৰি লম 3 থাকিলে 2k plus 1 2k plus 1 টো থাকিল সো তাৰ পিছত চাবা এটো পূৰণ কৰিলে কিমান হ'ব 2k square minus k আৰু এটো কি হ'ব 6k 3 into 2 মানে কিমান হ'ব 6k আৰু 3 into 1 মানে কিমান হ'ব plus 3 ইয়াৰ পিছত চোৱা 3 2k plus 1 2k square minus plus 5k plus 6k minus 5k plus 3 so ইয়াৰ পিছত কি কৰিব লাগে মই নাজানো so ইয়াতে কি কৰিম মই চাবা যেটো k আছে ইয়াত k এর ঠাইত কি বহাই দিম k plus 1 বহাই চাম কেনে ইয়াৰ পিছত সৰল কেনে কৰাৰ আগত এখিনি কৰি লম তেতিয়া আমাৰ ইজি হ'ব প্ৰবলেমটো চাবা k এর ঠাইত বহাই দিম k plus 1 ইয়াতে বহাই দিম 2k plus 1 minus 1 ইয়াত k এর ঠাইত k plus 1 বহাই দিছো নেক্সট ইয়াতে বহাই দিম 2k plus 1 plus 1 এখিনি বহাই দিলো এখিনি সৰল কৰি দিম চাবা k plus 1 এখিনি কিমান হ'ব 2k হৈ গল 2 into 1 মানে 2 2 minus 1 মানে কিমান হ'ব এটো plus 1 আৰু এটো কি হ'ব চাবা 2k plus 2 plus 1 মানে কি হৈ যাব এটো 2k plus 3 হৈ যাব ইয়াৰ সোৱা কি ওলাই আছে মই 2k plus 1 খিনি ওলাই আছে এখিনি পাইছো তুমি এখিনি পাইছো নি আমি এখিনি পোৱা নাই এখিনি যদি মই পূৰণ কৰি দিও কি হ'ব চাবা 2k plus 1 এখিনি থাকিলে এখিনি পূৰণ কৰিলে কি হ'ব 2k square আৰু k এর ইয়া পূৰণ কৰিলে কি হ'ব 3k এইটো 1 ৰে 2 পূৰণ কৰিলে কি হ'ব 2k আৰু 1 into 3 মানে 3 2k plus 1 2k square plus 5k plus 3 এখিনি ওলালে এতিয়া সোৱা এই গোটেইখিনি ইয়াত ওলাই আছে এই গোটেইখিনি ইয়াত ওলাই আছে সো এইটো লাইন মই নিলিখো ইয়াৰ পৰা এইটো লাইন লিখিম তাৰ পৰা এইটো লাইন লিখিম সো আৰু মই মাথা মাৰিব নালাগে প্ৰবলেমটো কি কৰিম এইটো থাকিলে এই লাইনটোৰ পৰা কোনটো লাইন লিখি দিম এই লাইনটো লিখিম এই লাইনটোৰ পৰা কোনটো লাইন লিখি দিম এই লাইনটো লিখি দিম k plus 1 তাৰপিছত কি আহিব 2k plus 1 2k plus 3 মানে এই লাইনটোৰ পৰা এই লাইনটো লিখিলো মানে এই গোটেইখিনি যিখিনি উৎপাদক বিশ্লেষণ কৰিব লাগে এইখিনি হৈয়ে গ'ল কেনেকৈ হৈ গ'ল চোৱা ইয়াত এইখিনি কৰি আহিলো সো ইয়াত চোৱা এতিয়া এইটো লাইন লিখিলো এইটো লাইন লিখিম এতিয়া k plus 1 2 k plus 1 minus 1 2 k plus 1 plus 1 সো চোৱা ইয়াৰ পৰা সৰল যদি কৰিব লাগিলে হয় মই এখিনি যদি মিলাব লাগে k এর ঠাইত k plus 1 মিলাব লাগে তেতিয়া প্ৰবলেমটো টান হৈ যায় সো যদি মই উলটাকে কৰিছো এখিনি
কেনেকৈ হ'ব তেতিয়া প্ৰবলেমটো ইজি হৈ যায়। সো কেনেকৈ কৰিলো চোৱা এইখিনি এতিয়া এইখিনি চোৱা k এৰ ঠাইত k+1 পালো, এইটো k এৰ ঠাইত k+1 পালো, এইটো k এৰ ঠাইত কি পালো k+1 পালো। therefore n equal k+1 ৰ বাবেও sk+1 সত্য। গতিকে এইখিনি লিখি দিলে হ'ল আৰোহণ পদ্ধতি অনুসৰি যিকোনো n belongs to n ৰ বাবে Sn সত্য। কোৱেশ্চন নম্বৰ 5 টো চোৱা আৰোহণ পদ্ধতিৰে দেখুৱা যে 1 কিউব প্লাছ 2 কিউব প্লাছ 3 কিউব প্লাছ n কিউব ইকুৱেল n into n+1/2 হোল স্কয়াৰ। সো এইটো চাবা ধৰি লম আমি ধৰা হ'ল Sn 1 কিউব 2 কিউব 3 কিউব n কিউব ইকুৱেল n into n+1/2 হোল স্কয়াৰ। এতিয়া n equal 1 ৰ বাবে এতিয়া n equal 1 ৰ বাবে LHS টো কি হৈ যাব আমাৰ LHS মানে এইটো 1 কিউব মানে কিমান হ'ল 1 আৰু RHS n ৰ কি বহাই দিম 1 বহাই দিম 1 plus 1 divided by 2 whole square 1 into 2/2 whole square 1 square মানে কিমান equal to 1 therefore LHS equal RHS মহাবিক্ষটো কি পালো আমি ইকুৱেল পাই গলো। therefore n equal 1 ৰ বাবে S1 সত্য। এবাৰ কি কৰিলম ধৰি লম ধৰা হ'ল n equal k ৰ বাবে SK সত্য। SK কি হৈ যাব এইটো 1 কিউব প্লাস 2 কিউব প্লাস 3 কিউব প্লাস k কিউব ইকুৱেল কিমান হৈ যাব এইটো k into k+1 divided by 2 square। সো দুই পক্ষৰ এটা কি কৰিব লগা আছিল এটা পদ যোগ কৰিব লগা আছিল। কি পদ যোগ কৰিম চোৱা 1 2 3 4 কিমানকে বাঢ়ি গৈছে এইটো 1 কৈ ইয়াৰ পিছৰ পদটো কিমান হ'ব যোগ কৰিব লগা পদটো k+1 হোল কিউব। দুই পক্ষত k+1 হোল কিউব যোগ কৰি k+1 কি হোল কিউবটো কি কৰি দিলো যোগ কৰি দিলো। কি লম লসাগু লম। লসাগুৰ লগত কি কৰি লম এইখিনি ব্ৰেক কৰি লম। এইখিনি ব্ৰেক কৰিলে কিমান হ'ব k² k+1 হোল স্কয়াৰ ডিভাইডেড বাই 4 আৰু এইখিনি কি হৈ যাব k+1 হোল কিউব। ইয়াৰ পিছত লসাগু লম লসাগু কিমান হৈ যাব এইটো 4 ইয়াত কি থাকিব k² k+1 হোল স্কয়াৰ আৰু কি থাকিব ইয়াত 4k+1 হোল কিউব এইখিনি থাকিব। ইয়াৰ পিছত চাবা কি কৰিব লাগিব কি কমন আহিব মানে সেইখিনি চাবা গ'লে কি কমন আহিব k+1 হোল স্কয়াৰ আছে ইয়াত k+1 হোল কিউব আছে। সো কি কমন আহিব k+1 হোল স্কয়াৰটো মানে কি হৈ যাব কমন। সো ইয়াত কি থাকিব k স্কয়াৰ ইয়াত কি থাকিব 4 k+1 হোল কিউব আছে দুটা আহি গৈছে কমন স্কয়াৰত ইয়াত কি থাকিব 1 থাকিব। নেক্সট লাইনটো চাবা k+1 হোল স্কয়াৰ থাকিলে এখানে ব্রেক করে দিলে কি হবো k² প্লাস 4k প্লাস 4 ডিভাইডেড বাই 4। সো ইয়ার পর তো k প্লাস তো হোল স্কয়ার হয়ে যাবে সবা k+1 হোল স্কয়ার হয়েছে ইয়ার k² প্লাস 4k এখানে আমি পাবো k² প্লাস 2.k.2 প্লাস 2 স্কয়ার মানে k প্লাস 2 হোল স্কয়ার। এখানে আর উল্টোটা করি না সব এখানে কি মান হবে k প্লাস 2 হোল স্কয়ার ডিভাইডেড বাই এখানে এনেকে লিখিব পারি চাবা k+1 k+2 ডিভাইডেড বাই 2 হোল স্কয়ার এনেকে লিখিব পারি। নেক্সট লাইনটো চাবা k+1 তো k+1 এ থাকিব
এই k প্লাস 2 ঠাইত এনেকৈ লিখিব পাৰি k প্লাস 1 ডিভাইডেড বাই 2 স্কয়ার এনেকৈ লিখিব পাৰি সো এতিয়া চোৱা এই k এর ঠাইত কি ওলালে k প্লাস 1 এটু k এর ঠাইত কি পালো আমি k প্লাস 1 পালো গতিকে n ইকুয়াল k প্লাস 1 ও বাবেও sk plus 1 সত্য question number 6 to saba 2 plus 2 square plus 2 cube plus 2 to the power n equal 2 twice n minus 1 এইখিনি প্রমাণ কৰিব দিছে ইয়াত কি দিয়া আছে n belongs to n so এইটো saba ধৰা হল sn equal to 2 square plus 2 cube এতিয়া n equal 1 or বাবে LHS n equal 1 or বাবে LHS মানে এইটো পদ কিমান আছে 2 আৰু RHS কিমান আছে 2 ইয়াত 1 বহাই দিম 2 to the power 1 minus 1 2 থাকিলে 2 to the power 1 মানে কিমান 2 minus 1 মানে 1 equal কি পালো মই therefore কি লিখিম LHS equal RHS মানে LHS আৰু RHS to কি পালো 1 এর বাবে ইকুয়াল পালো therefore n equal 1 এর বাবে S1 সত্য এটা কি কৰিম ধৰিলম ধৰা হল n equal k এর বাবে sk সত্য therefore sk equal 2 plus 2 square plus 2 cube 2 to the power k equal 2 to the power k minus 1 ইয়াৰ পিছত কি কৰিব লগা আছিল দুইপক্ষৰ এটা পদ যোগ কৰিব লগা আছিল ইয়াত চোৱা বেসটো কি হৈছে মানে ভূমিটো কি হৈছে 2 হৈ আছে আৰু 1 2 ইয়াৰ পৰা স্টাৰ্ট হৈছে ইয়াৰ পৰা কি স্টাৰ্ট হৈছে 1 2 3 এনে কৈ গৈ আছে পাৱাৰ 2 মানে ঘাতটো সো মোৰ ইয়াৰ পিছত যেটো পদ যোগ কৰিব লগা এইটো ভূমিটো 2 থাকিবই ভূমিটো কি থাকিব 2 থাকিব আৰু ওপৰৰ পদটো কিমানকৈ বাঢ়ি গৈছে 1 2 1 কৈ বাঢ়ি গৈছে ইয়াৰ পিছত পদটো কিমান হ'ব k plus 1 মানে দুই ভাগত কি যোগ কৰিম k plus 2 to the power k plus 1 দুই ভাগত 2 to the power k plus 1 যোগ করি 2 plus 2 square plus k plus 1 এই যোগ করি ইয়াৰ পিছত এই ওলাব কি লাগিব এই k টু ঠাইত কি ওলাব লাগিব k plus 1 মানে ওলাব লাগিব এইখিনি 2 2 3 पर k plus 1 minus 1 এইখিনি মোৰ ওলাব লাগিব এইখিনি ওলাব লাগিব সো কেনেকৈ ওলাম এটো পূৰণ কৰিলে কিমান হ'ব 2 dot 2 3 पर k minus 2 plus 2 3 पर k plus 1 এইখিনি চোৱা ইয়াত 1 আছে এটো নেক হ'ব 2 3 पर k plus 1 সূচকৰ ধৰ্মমতে minus 2 plus 2 3 पर k plus 1 সো ইয়াত চোৱা 2 3 पर k plus 1 ইয়াত এটা আছে ইয়াত এটা আছে টোটাল কেইটা আছে দুটা আছে মানে এনেকা লিখিব পাৰো 2 dot 2 3 पर k plus 1 ইয়াত এটা 2 3 पर k plus 1 আছে ইয়াতো এটা আছে মানে কিমানটা আছে দুটা আছে আৰু -2 টো থাকিলে সো এতে সো -2 টো যদি কমন লৈ দিও ইয়াত কি লিখিব 2 3 पर k plus 1 মাইনাস কি লিখিব 1 সো এতিয়া সো এই k এর ঠাইত কি ওলালে k plus 1 ওলালে therefore n equal k plus 1 or বাবেও sk plus 1 সত্য গতিকে যিকোনো n belongs to n বাবে আরোহণ পদ্ধতি অনুসৰি SN সত্য পার্ট 1 और 3.1 और আরোহণ পদ্ধতিৰ ইন্ট্রোডাকশন শিকিছিলো আৰু পার্ট 2 কি শিকিলো আমি 1 ৰ পৰা কোৱেশ্চন নম্বৰ 6 লৈ শিকিলো আৰু পার্ট 3 বাকি কেইটা প্ৰবলেম শিকিলো